দাদাই কথা পাতে হা দাদাই কথা পাতে দিয়া দাদা পম পম কৰুণা দা ভালে দিয়ক মোক খেদিবলৈ ষড়যন্ত্ৰ এটা কৰিছিলা নোৱাৰিলা কোনটো দাদা যোৱা বছৰ মোক খেদিবলৈ কোনে থাল বাতি বজাইছিলে মইতো বজোৱা নাই দাদা নাই নাই এইবিলাক কথা কৈ লাভ নাই মই সকলো জানো তোমাৰ মুখৰ পৰা শুনিব বিচাৰিছো কোনে থাল বাতি বজাইছিলে কোনে মোক খেদিবলৈ নহয় মানে দাদা মই বজোৱা নাই এই মানে কি সেই নৰেন বৰ্তাই সকলোকে বজাব কৈছিল সকলোৱে তাৰে দুই একে বজাইছিল আৰু এটা কথা কৈ দিওঁ শুনি লোৱা আৰু নৰেন বৰ্তাকো কৈ দিবা মোক খেদিবলৈ থাল বাতি বজাই ঢোল কাঁহী বজাই হাত তালি বজাই লাভ নাই কিন্তু কৈ দিবা সকলো নহয় দাদা আপুনি মোক ভুল বুজিছে মই দাদা বজোৱাই নাছিলো এটা কথা শুনি লোৱা তোমালোকে মাস্ক চেনিটাইজাৰ ইউজ কৰা হ'লেও মই ইমান কষ্ট নাপালো হয় তোমালোকে কাঁহী বাতি বজাই মোৰ কাণৰ যিটো কষ্ট দিছা নহয় মই কৈ দিছো কিন্তু কাবাক মাস্ক নিপিন্ধাকে মই যদি পাই যাওঁ মই ভিতৰত সোমাই এটেক কৰিম দাদা আপুনি ভুল বুজিছে দাদা তুমি ৰেকৰ্ডিং কৰা মই দাদা কেলেই ৰেকৰ্ডিং কৰিম ৰেকৰ্ডিং নহয় তুমি ভিডিঅ' কৰা দৰকাৰ পৰিলে তুমি ভিডিঅ' কৰা দাদা মই কেনেকে ভিডিঅ' কিয় কৰিম নাই তুমি চুপতিত বজাই দিয়া ভিডিঅ' কৰি তুমি চুপতিত বজাই দিয়া আৰু ৰাইজক কৈ দিয়া মই কিন্তু বহুত ওপৰৰ ভাইৰাছ কৈ দিলো মই ওপৰৰ ভাইৰাছ সাৱধান